যেনেকৈ জুবিন গাৰ্গক ভাল পাওঁ, জুবিন প্ৰেমী মই, আপুনি গোটেই অসমৰ ৰাইজ। আমি এতিয়া মাছৰ পোনা ছাপ্লাই লৈ গৈ আছোঁ, মানে গুৱাহাটী গৈ আছোঁ। গুৱাহাটীৰ পৰা আমি গোৱালপাৰালৈ পঠাম। গাড়ীত মাছ আছে, মানে কাৱৈ মাছৰ পোনা আছে, আৰু এইখন পুখুৰীৰ পৰা আমি মাছৰ পোনা ছাপ্লাই দি আছোঁ। মানে এইখন পুখুৰীত কাৱৈ মাছৰ পোনা আছে। চাওক, দেখাই দিছোঁ। এনেকুৱা আমি কাৰ্টনত ভৰাই লৈছোঁ। ইয়াত 8টা কাৰ্টন আছে, দানা আছে। গ্ৰয়েল কোম্পানীৰ দানা হয়, 0.4 mm। মানে এই সৰু মাছৰ পোনাৰ কাৰণে মানে এই সৰু দানাটো লাগে। এইখন পুখুৰীত আছে আমুৰ কাপ মাছৰ স্পন দিয়া হৈছে, আমুৰ কাপ মাছৰ পোনা। আৰু আমুৰ কাপ মাছৰ পোনা প্ৰথমত খলিহ দিব লাগে, এইটো খলিহ। আৰু পোনাবিলাক এইটো চাওক, মই জুম কৰি দেখাই দিছোঁ। মানে পুখুৰীত এইটো মই দেখাই আছোঁ যে এইটো পুখুৰীত হয়। এইবিলাক চাওক পোনা, এইটো চাওক পুখুৰীত, মানে চব ৰঙা চাওক। এইটো চাওক, এইটো চাওক, এইটো উঠিছে। বাটিত কেইটা উঠিছে? 4-5টামান উঠিছে। এতিয়া আমুৰ কাপ মাছৰ পোনাৰ কাৰণে বাহিৰলৈ চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। আমাৰ অসমতেই আমাৰ ব্ৰিডিং চলি আছে, আমাৰ হেচাৰিতে পাই যাব। আমি এতিয়া আহি যোৰাপাট পাই গৈছোঁ, যোৰাপাট পাৰ হৈ আছোঁ। এতিয়া আমি ISBD পাৰ হৈ যাম জালুকবাৰী। জালুকবাৰী গৈ পেলাই আমি মাছৰ পোনাবিলাক আমি এটা গাড়ীত দি দিম আপোনাৰ গোৱালপাৰালৈ। এতিয়া আমি যোৰাপাট পাৰ হ'লোঁ, আৰু অকণমান আছে, সেইখিনি গ'লে আমি খানাপাৰা পাই যামগৈ। আমি এতিয়া আহি গৈছোঁ, আপোনাৰ মাছ উঠাই আছোঁ। চাওক, এই কাৰ্টন নমাই আছে আমাৰ গাড়ীৰ পৰা, আৰু এইখন গাড়ীত মানে উঠাই আছে। মানে গাড়ীত টিকিট সোমাই আছে পিছফালে, আৰু এইখন গাড়ী যাব আপোনাৰ গোৱালপাৰা ফকীৰগঞ্জ। আমি ঠিক তেনেকৈ আজি যেনেকৈ আমি মাছ ডেলিভাৰী কৰিছোঁ, এনেকৈ আমি মাছ ডেলিভাৰী বেছিকৈ কৰোঁ। আৰু যদি কোনোবা মানুহে মাছ ঘৰত ডেলিভাৰী বিচাৰে, সেইটো ব্যৱস্থা আছে, আমি কৰি দিম। আৰু যদি আপোনালোকে আহে, আমাৰ হেচাৰিলৈ আহে, তেতিয়াহ'লে আমাৰ হেচাৰিত আহি পেলাই মাছ লৈ যাব পাৰিব। আমাৰ হেচাৰিত আহি পেলাই মাছ নিব পাৰিব। বহুত ধৰণৰ মাছ আছে, কেটফিছৰ ভিতৰত বহুত মাছ আছে। আপোনাৰ শিঙি আছে, মাগুৰ আছে, কাৱৈ আছে, পাভ আছে, শিঙৰা আছে, আৰু আপোনাৰ বৰ্তমান সময়ত আমুৰ কাপ পাই যাব, ব্লেক কাপ পাব, চিতল পাব, মানে খৰিয়া মাছ। এইবিলাক গোটেইখিনি মাছ আমাৰ ইয়াত হেচাৰিত প্ৰডাকশ্যন কৰা হৈ আছে আৰু হ'ব বৰ্তমান সময়ত। যোৱাৰ পৰা আহি পেলাই এতিয়া ভাত খাই আছোঁ, দালি ভাত, লগত আমলেট ল'ম। ই হৈছে সঞ্জিদুল ইছলাম, ই হৈছে ৰচিদুল ইছলাম। মানে আমাৰ লগতে থাকে সদায়, ইহঁতে আমাৰ লগত সহায় কৰে। কামৰ পৰা ধৰি ভিডিঅ' বনোৱা, ভিডিঅ' কেমেৰা ধৰা, এইবিলাক মানে সিহঁতেই কৰে চব। আমি এতিয়া আহি পালোঁ জুবিন দাৰ য'ত নেকি সমাধি হৈছিলে, তাত আমি পাইছোঁ। চব জুবিন দাৰ নেকি সমাধিস্থল। আমি সকলোৱে বিচাৰোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ, মানে জুবিন গাৰ্গ জাষ্টিছ হ'ব লাগে, আৰু CBI তদন্ত হ'ব লাগে। আমি বিচাৰোঁ যাতে জুবিন দাই যিটো বিচাৰ, ন্যায্য বিচাৰ, সেই বিচাৰখন যাতে পায়, আমি সেইটো বিচাৰোঁ। আমি সকলো এইটোৱে কামনা কৰোঁ, গোটেই অসমবাসী ৰাইজে শুদ্ধ বিচাৰ যিটো, এইটোৱে আমি বিচাৰোঁ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। আমি সকলোৱে এইটোৱে ক'ব বিচাৰোঁ, জুবিন দাৰ মৃত্যুৰ যিটো তদন্ত, সেইখিনি অতি শীঘ্ৰেই হ'ব লাগে। বহুত দিন অতিক্ৰম হৈ গ'ল,
আৰু জুবিন দাৰ এতিয়ালৈকে জাষ্টিছ হোৱা নাই। আমি ভাবোঁ যে অতি কম সময়ত জাষ্টিছ হ'ব লাগে। আমাৰ ফালৰ পৰা আমি কামনা কৰোঁ অসমৰ চৰকাৰে এইটো জাষ্টিছ দিব। কিন্তু অসমৰ ৰাইজে, অসমৰ যিটো জুবিন প্ৰেমী ৰাইজ, অসমৰ যিসকল জুবিন প্ৰেমী ৰাইজে কি কৰা নাই? অসমত এনেকুৱা ছিষ্টেমত জাষ্টিছ বিচাৰিছিলে যিটো অনলাইনৰ মাজত, ছ'চিয়েল মিডিয়াৰ মাজত মানে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ দিছিলে। মানুহে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে মিলিয়ন পাৰ হৈ গৈছে। তথাপিও অসম চৰকাৰে এতিয়ালৈকে জুবিন গাৰ্গক জাষ্টিছ দিয়া নাই আৰু ন্যায় দিয়া নাই। অসমৰ চৰকাৰে যাতে কম সময়ত জুবিন গাৰ্গক ন্যায় দিব লাগে। আমি যেনেকৈ জুবিন গাৰ্গক ভাল পাওঁ, জুবিন প্ৰেমী মই, আপুনি, গোটেই অসমৰ ৰাইজ আমাৰ ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অসমবাসী ৰাইজে দেখিব পাৰে আমাৰ এইখন ভিডিঅ'। আমি হিন্দু মুছলিম কোনো ধৰণৰ ভেদাভেদ নাই আমাৰ। আমি মুছলিম হ'লেও আমি জুবিন দাৰ অনুৰাগী, আমি জুবিন দাক ভাল পাওঁ, জুবিন দাক মৰম কৰোঁ। জুবিন দা আমাৰ অতি স্নেহৰ আদৰৰ জুবিন দা আছিলে, কিন্তু আমাৰ মাজত এতিয়া নাই। জুবিন দাক আমি চিৰদিনৰ কাৰণে আমি বিদায় দিলোঁ। কিন্তু জুবিন দা চিৰদিনৰ কাৰণে যদি বিদায় হৈ গৈছে, তথাপিও আমাৰ মনৰ মাজত এতিয়াও থাকি গৈছে। আৰু যিমান দিন আমি জীয়াই থাকোঁ, আমাৰ মনৰ মাজত জুবিন দা থাকি যাব। জুবিন দা জয়, জুবিন দা জাষ্টিছ ফৰ জুবিন দা জয় হওক।